শুনিবলৈ ভাল লাগে যে জীৱনত টকা পইচাই সকলো নহয়, কিন্তু বাস্তৱত এয়াই সত্য যে টকা পইচা নহ'লে আপোন মানুহবোৰেও অচিনাকিৰ দৰে আচৰণ কৰে। ময়ো বিলিভ কৰোঁ যে টকা পইচাই সকলো নহয়, কিন্তু জীৱনটো সুন্দৰকৈ চলাই নিবলৈ ইয়াৰ প্ৰয়োজন বহুত। আজি মই আপোনালোকক কওঁ যে আমাৰ জীৱনত টকা পইচাৰ প্ৰয়োজন সকলোতকৈ বেছি কিয়। হয়তো বহুতৰ মতে মোৰ পইণ্টটো ৰাইট নহ'বও পাৰে। হয়তো আপোনালোকৰ মতে টকা পইচাতকৈ বেছি ইম্পৰ্টেণ্ট আপোনাৰ মা দেউতা, টকা পইচাতকৈ বেছি ইম্পৰ্টেণ্ট বেলেগক সহায় কৰা। যদি আপোনাৰ শিক্ষা আছে, নলেজ আছে, তেতিয়াহ'লে টকা পইচাৰ ইমান প্ৰয়োজন নাই। টকা পইচাই শান্তি দিব নোৱাৰে। টকাৰে বিচনা কিনিব পাৰি, কিন্তু টোপনি কিনিব নোৱাৰি। আৰু এনেকৈ এখন দীঘল লিষ্ট বনাব পাৰি। আপোনালোকে নিজকে প্ৰশ্ন কৰক আৰু ভালদৰে ভাবি এনচাৰটো উলিয়াওক যে আপোনালোক মোৰ লগত একমত নহয় নেকি। এতিয়া মই যিকেইটা কথা ক'ব ওলাইছোঁ, হয়তো সেইখিনি শুনাৰ পাছত আপোনালোকেও আহিবলগীয়া দিনত টকা পইচাক আৰু বেছি ইম্পৰ্টেণ্ট দিব। কিন্তু মই আকৌ কৈছোঁ যে টকা পইচা আমাৰ জীৱনৰ এক প্ৰয়োজনহে মাথো। ই জীৱনৰ সৰ্বোচ্চ নহয়। ইয়াক ভালদৰে বুজি লোৱাটো অতি দৰকাৰ। বন্ধুসকল, এনে মানুহৰ সংখ্যা আটাইতকৈ বেছি যি কয় যে মা দেউতা টকাতকৈ বেছি ইম্পৰ্টেণ্ট। আৰু আপুনিও যদি তাৰ মাজৰ এজন, তেনেহ'লে মোক এটা কথা কওক যে আপুনি আপোনাৰ মা দেউতাৰ কাৰণে বিনা টকা পইচাৰে যিকোনো কাম কৰিব পাৰিবনে? আপুনি তেওঁলোকক এটা সুন্দৰ আৰামদায়ক জীৱন দিব বিচাৰিছে, কিন্তু তাৰ বাবে আপোনাক টকা পইচাৰ প্ৰয়োজন হ'ব। তেওঁলোকৰ বয়স বঢ়াৰ লগে লগে মেডিকেলৰ খৰচৰ বাবে আপোনাক টকাৰ প্ৰয়োজন হ'ব। যদি আপোনাৰ হাতত টকা পইচা আছে, তেতিয়াহ'লে এইবোৰ কাম অতি সহজতে আপুনি কৰি দিব পাৰিব। আৰু যদি আপোনাৰ হাতত টকা পইচা নাই, তেনেহ'লে মা দেউতাৰ কাৰণে কৰা এই সৰু কামটো আপোনাৰ বাবে এক গধুৰ বোজা যেন লাগিব। আৰু তেতিয়াই মা দেউতা আপোনাৰ জীৱনৰ কাৰণে এক গধুৰ বোজা হৈ পৰিব। যদি আপুনি কাৰোবাক ফাইনেন্সিয়েলি সহায় কৰিব বিচাৰে, আপুনি তেতিয়াহে কৰিব পাৰিব যেতিয়া আপোনাৰ হাতত টকা পইচা থাকে। টকা পইচা যদি নাথাকে, আপুনি নিজৰ সমস্যাবোৰৰ মাজতে সদায় সোমাই থাকিব আৰু বেলেগক কি সহায় কৰিব। বিল গেটছ আৰু ৱাৰেন বাফেটৰ দৰে ব্যক্তিসকলে আনৰ সহায়ৰ বাবে টকা পইচা তেতিয়াহে দান হিচাপে দিব পাৰিছে যেতিয়া তেওঁলোকে বহুত কোটি কোটি টকা ইনকাম কৰিলে। যদি আপুনি কিবা এটা ভাল শিক্ষা ল'ব বিচাৰে, তেনেহ'লে টকা পইচা নোহোৱাকৈ ই সম্ভৱ নহয়। যদি আপোনাৰ হাতত টকা পইচা নাই, তেনেহ'লে আপোনাৰ ফেমিলিয়ে আপোনাক এটা বোজা, বাৰ্ডেন বুলি ভাবি ল'ব। যদি আপোনাৰ হাতত টকা পইচা আছে, তেনেহ'লে আপোনাক আপোনাৰ বন্ধু বান্ধৱী, ৰিলেটিভছ, ওচৰ চুবুৰীয়াই সদায় বেছি ভেলু দিয়ে। টকা থকা মানুহে ভাল খানা খায়, হেল্থ কনচিয়াছ হয়, কাৰণ তেওঁলোকে তাৰ বাবে টকা খৰচ কৰিব পাৰিছে। এইখিনিতে আৰু এটা কথা কওঁ, আপোনালোকে হয়তো ভাবে যে বহুতো মটিভেশ্যনেল স্পীকাৰে এইটো কয় যে জীৱনত টকা পইচা সকলো নহয়, সেইবাবে আমি ইমান বেছি ভেলু নিদিওঁ। কিন্তু আচলতে এইটো সম্ভৱ নহয়। তেওঁলোকে কয় টকা পইচাক ভেলু তেতিয়াহে কমকে দিয়ক যেতিয়া জীৱনটো চলাব পৰাকৈ উপযুক্ত টকা আপোনাৰ হাতত থাকে। আপুনি জানেনে, টি.এছ. মাদান, ডক্টৰ বিবেক বিন্দ্ৰা, হিমেশ মাদান, সোনু শৰ্মা, উজ্জ্বল পত্নীৰ দৰে মটিভেশ্যনেল স্পীকাৰসকলে তেওঁলোকৰ ছেছনছবোৰৰ কাৰণে এটা লাৰ্জ এমাউণ্ট চাৰ্জ কৰে। তেওঁলোক কিন্তু কৰৰপতি। আৰু ইয়াৰ পাছতো যদি টকা পইচাৰ ইমান ইম্পৰ্টেণ্ট নহয়েই, তেনেহ'লে তেওঁলোকে তেওঁলোকৰ ছেছনছবোৰ ফ্ৰীতে নিদিয়ে কিয়? কিন্তু আপোনালোকে যদি সন্দীপ মহেশ্বৰীক ফ'ল' কৰে, তেনেহ'লে তেওঁৰ বিষয়ে কওঁ, তেওঁ এজন ছাকচেছফুল বিজনেছমেন। তেওঁৰ বিজনেছৰ পৰাই তেওঁৰ প্ৰয়োজনবোৰ সুন্দৰভাৱে পূৰ কৰিব পাৰিছে। আৰু মানুহক মটিভেট কৰাটো তেওঁৰ এটা হবি হয়। আৰু তেওঁৰ এই হবিটো তেতিয়াহে ষ্টাৰ্ট কৰিছিল যেতিয়া তেওঁৰ বিজনেছ ভালদৰে ছেটেল হৈ গৈছিল। আৰু সন্দীপ মহেশ্বৰীয়েও এইটো কথা বাৰে বাৰে কয় যে টকা পইচা আমাৰ বাবে বহুত প্ৰয়োজন। আৰু এতিয়াও যদি আপোনালোকে এইটো ভাবি থাকে যে টকা পইচাৰ ইমান প্ৰয়োজন নহয়, তেতিয়াহ'লে হয়তো আমাৰ হাতত একেবাৰে টকা পইচা নাই আৰু আহিবলগীয়া সময়তো একেবাৰে টকা পইচা নাথাকিব। এইটো এই কাৰণে হয় কাৰণ আপোনাৰ ওচৰত সেইবোৰ বস্তুৱে ৰৈ থাকে যিবোৰ আপোনাৰ বাবে ইম্পৰ্টেণ্ট হয় আৰু বাকীবোৰ চব গুচি যায়। আশা কৰিছোঁ আপোনালোকে বুজি পাইছে মোৰ পইণ্ট অফ ভিউ টকা পইচাৰ কিয় ইমান প্ৰয়োজন, আৰু আপোনালোকেও কিয় আপোনালোকৰ জীৱনত টকা পইচাক ইম্পৰ্টেণ্ট দিব লাগে। আপোনালোকৰ ৰায় কাইণ্ডলি মোক কমেণ্টত জনাব। আৰু ভিডিঅ'টো যদি হেল্পফুল লাগিছে, তেনেহ'লে প্লিজ আপোনাৰ ছ'চিয়েল নেটৱৰ্কত ইয়াক শ্বেয়াৰ কৰিব। ধন্যবাদ।